আমাৰ रोस्टिंग প্ৰক্ৰিয়া আৰম্ভ হৈ আছে বাছাৰে মেজি ঘৰ বনাই আছে পুৰা খেৰ দি দিছে ইয়াত কাপোৰ পাৰি ল'ব আৰু মন গ'লে বোলে ইয়াতে থাকিও দিব থাকি দিবও পাৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ বৰ্তমান সিমানো ভাল নহয় মোৰ গাটো ভাল নাছিলে সেইবাবে ভিডিঅ' কৰা নাছিলোঁ আৰু এতিয়াও চৰ্দি হৈ আছে সেইবাবে এতিয়া ভিডিঅ' এটা কৰিছোঁ আৰু আজি বহুত দিনৰ মূৰত আশা কৰিছোঁ আপোনালোকে চাব তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ভাত পানী খাই অলপ বহি আছোঁ কাম বন কৰি মানে বিহু বুলি কিবাকিবি ইও খৰিছে ফালিলে মেজি ঘৰ বনাবলৈ ঘৰতে জ্বলাব মেজি আৰু ঘৰত মানুহ কোনো নাই আমি দুটাই আছোঁ সেইবাবে বহি আছোঁ আৰু দুটাই অনলাইনত বস্তু অৰ্ডাৰ কৰি চাই আছে কি অৰ্ডাৰ কৰিলি কৈ দে শ্যাম্পু কণ্ডিশ্যনাৰ এতিয়া চুলি একদম কঁকালত পেলাই দিম চাই থাকিবা সঁচাকৈ হ'ব যা সঁচাকৈ ইয়াত পেলাম ইয়াত কৰিব চুলি লগাই লগাই কেমেৰা বেয়া যা এয়া এতিয়া বিহু পিঠা বনাই আছোঁ আৰু মালপোৱা আৰু বগা পিঠা ৰাতিকৈ বনাম সেয়া আপোনালোকক দেখাম আৰু এনেকৈ বনাই আছোঁ আৰু আমাৰ কেৰাহীখন ন এইডাল একা থাকিলে অলপ পেলাবলৈ বেয়া লাগিছে আমি এইখনতে সেইকাৰণে বনাই থাকোঁ আৰু এতিয়া ৰাতিয়ে হ'ল এতিয়া বগা পিঠা নাৰিকলৰ পিঠা মানে বনাই আছোঁ আৰু মই ভালকৈ বনাব নাজানো সেইকাৰণে বৌয়ে বনাই আছে আৰু মোৰ বৌৰ পৰা চাই দুটামান বনালোঁ বাৰু আৰু সেয়া বনাই আছোঁ ইয়াত পিঠা চিঠা বনাই আছিলে বৌহঁতে ময়ো দুটামান বনাই চালোঁ প্ৰথম বনাইছে এবাৰ আৰু মই তেনেকৈ পিঠা বনাই পোৱা নাই পিঠা মই ঘৰত নবনাওঁৱে মানে আমাৰ সেইফালে পিঠা চিঠা ইমান নচলে সাঁজটোহে চলে সেইবাবে মই পিঠা নবনাওঁৱে বিহুত আৰু সাঁজটো থাকে আৰু পিঠা খোৱা মানুহ নাহেই আমাৰ ঘৰলৈ সেনেকৈ সাঁজে খায় আৰু তো ইয়াত প্ৰথম বনাইছোঁ আৰু পিঠা ভালেই হৈছে শিকাই দিছে আৰু নবৌহঁতে তো এতিয়া হ'ল বাৰু বনাই মেলি আৰু আছে আৰু কাইলৈ মানে বনাব চাগে একেদিনাইতো ইমানখিনি বনোৱা সম্ভৱ নহয় ন তো সেইটোৱে গুড মৰ্ণিং আজি হৈছে নেক্সট ডে কালি আৰু ভাত পানী খাই ভিডিঅ' নকৰিলোঁ তো আজি আকৌ পিঠা বনাব লাগিব মানে কালি এদাই নহ'লে আজি নাৰিকলৰ পিঠা বনাব লাগিব নাৰিকল আৰু তেনেকৈ আৰু ভিডিঅ'টো আকৌ এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আপোনালোকে মোক ভিডিঅ'টো চাই যাব শেষলৈকে নাৰিকল ৰুকি আছে চাওঁ এইবোৰ বিহুৰ হেৰি কৰি আছে ইয়াত ধুন্দাই কাম কৰি আছে এয়া ভাইটি এয়া খৰি মেজি জ্বলাব এয়া সেই এনেকৈ থ'বলৈ হেৰি কৰিছে এইটো ভেলাঘৰ বুলি কয় মেজি বুলি নকয় এইটো বহাগ বিহু ভেলাঘৰ অঁ ভেলাঘৰ বাবা বাছাৰে মেজি ঘৰ বনাই আছে সেয়া হেৰি কৰা মানুহ ঢেৰ আছে মই যাওঁগৈ আৰু সেইটো আমাৰ মেজি ঘৰ ৰেডি হৈ গ'ল সৰুকৈ বনাইছে আৰু বতৰটো ইমান বেয়া নহয় কি হ'ব নাজানো আৰু বৰষুণ দি দিলে আমাৰ रोस्टिंग প্ৰক্ৰিয়া আৰম্ভ হৈ আছে পিছফালে আমাৰ ছাৰহঁতে এক্সট্ৰাকৈ খানা খাব ইহঁতে ভেলাই ঘৰ টিপাল দি দিছে আৰু এক্সট্ৰাকৈ খাব আমিও এক্সট্ৰাকৈ খাম আমাৰ रोस्टिंग হ'ব ৰাতিলে তই শুন নোহোৱাতে এখন দিলে হৈ যাব ন আৰু বেলেগ দিব নালাগে নহয় কাটি আছে লগাইছিলা একো তাই লগোৱা নাই মোৰটো নাচোৱে তাই
আৰু এইটো আমাৰ ছাৰহঁতৰ ভেলাঘৰ টিপাল দি দিছে আৰু ইয়াত পুৰা খেৰ দি দিছে ইয়াত কাপোৰ পাৰি ল'ব আৰু মন গ'লে বোলে ইয়াতে থাকিও দিব থাকি দিবও পাৰে সেয়া ইয়াত আৰু লাইট লগাব হয়নে তুমি কৈ দিয়া তোমালোকৰ ভেলাঘৰ এটা আমাৰ ভেলাঘৰ আজি আমাৰ আইটেমবিলাক হৈছে ভালকৈ দেখাই দিয়া আইটেমবিলাক হৈছে খাচী তাৰপৰা গাহৰি মানুহ পালে চাৰিটি তাৰপৰা ব্ৰইলাৰ চব চলিব আজি মইতো বনাই খোৱা সময়তে আহিবা এতিয়া নাহো আৰু ব্ৰইলাৰ ফাৰ্ম এইটো পুখুৰী তাৰ পিছফালে এইটো ভেলাঘৰ পাৰ্টি আয়োজন ৰাতি হ'ব ইয়াত আছে খাচী গাহৰি তাৰ ব্ৰইলাৰ ফ্ৰিজত মেৰিনেট কৰি থোৱা আছে টেপটো তুমি মোনাটোৰ পৰা লৈ আহা না মোনাটো চবা এতিয়া মই ঘৰতে মাংস বনাই আছোঁ মানে এইখিনি আমি এনেই খাম কিন্তু খানা ওচৰ ককাহঁতৰ ঘৰত হৈছে তাত বনাই আছে আৰু ধুনহঁতেও এক্সট্ৰাকৈ হওক পথাৰত খাইছোঁ চব এক্সট্ৰা মানে আৰু মই যে মাংস বনাই আছোঁ আমি খাবলৈ মা মই বৌ আমি দুজনে খাম আৰু চবেই এক্সট্ৰা যিহেতু ভাত খাবলৈ তাত যাম মানে এতিয়া চব্জি কাটি থৈ আহিছোঁ আৰু দেখাইছোঁ আৰু এয়া এইখিনি এনেই খাম আৰু বৌৱে মই মায়ে মই মাংস বনাই আছোঁ মানে ঘৰতে আছোঁ আৰু আমাৰ মেজি জ্বলোৱাই দিয়ে আমাৰ মেজি তাত ভাত পানী খাই আহিহে ঘৰত জ্বলামহি এতিয়া তাতে আছে মাহঁতো তাতে আছে আমি যাম আৰু বৌৱে মই আহিছোঁ মাংস খাবলৈ আৰু কি ক'ম আপোনালোকে ভিডিঅ'টো চাই চাওক আৰু আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ নহ'লতো তেনেকৈ এইখিনি দি দিওঁ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মই ইমান ভিডিঅ' নকৰিলোঁ মানুহ আছিলে যে সেইবাবে আৰু আজিলৈ ভিডিঅ'টো ইমানেই